হাই হেল্ল' গাইজ নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ শিৱসাগৰ দ্বিতীয়টো দিন আৰু প্ৰথম ভিডিঅ'টো আপলোড কৰিলোঁ আৰু সকলোৱে চাব বুলি আশা থাকিল। আৰু এতিয়া আমি গৈ আছোঁ শিৱসাগৰ, ট্ৰেইন আছে 2টা বজাত, সেইকাৰণে এতিয়া ওলালোঁ। লগৰ লগত গা চা ধুই মেলি ল'লোঁ। এতিয়া আমি গৈ আছোঁ ভিডিঅ'টো চাই থাকক। গাইজটো আমাৰ এটা বেয়া খবৰ হৈ গ'ল, যিহেতু আমাৰ 2টা বজাত ট্ৰেইনখন আছিলে। 2টা বজাত আমি অহা দেৰি কৰিলোঁ, সেইটো এতিয়া ৰখি থাকিব লাগিব 6টালৈকে, সন্ধিয়া 6টালৈকে ৰখি থাকিব লাগিব। এতিয়া আমি ৰখি থাকিব লাগিব আৰু 6টা বজাৰ পৰা আকৌ ট্ৰেইন আহিব গ'লে 6টা বজাত টিকেট কাটিলোঁ আমি। 6টা বজাত আকৌ ট্ৰেইনত যাম, তো আকৌ 6টা বজাত লগ পাম আপোনালোকক। এতিয়ালৈ বাই বাই। হাই হেল্ল' নমস্কাৰ। তো যিহেতু আমাৰ টাইম আছে এইটো শিৱসাগৰ যাবলৈ, এইটো আকৌ লগৰটো ইয়াত টেম্পাৰখন ভাগি থাকিলে মোবাইলটো ফোনটো মাৰি আছে, ইয়াত টেম্পাৰ ভাগি গ'ল। সেইকাৰণে আমি ভাবিছোঁ যে টেম্পাৰখন লগাই আনোগৈ। টমটম পালোঁ আমি, তো এতিয়া আমি গৈ আছোঁ টমটমত টেম্পাৰ লগাবলৈ। তো ভিডিঅ'টো চাই থাকক আৰু। এতিয়া আমি টেম্পাৰ হলা আহি আছোঁ। তো এতিয়া ৰেলৱে ষ্টেচনলৈ, তো ইয়াৰ বন্ধুৱে মই আহি আছোঁ এতিয়া ৰেলৱে ষ্টেচনলৈ। ৰেলৱে ষ্টেচনত গৈ আৰু ভিডিঅ' আৰম্ভ কৰিম আৰু ভিডিঅ'টো চাই থাকক। আমাৰ টিকেট কনফাৰ্ম হৈ গ'ল। এতিয়াতো আমি 7:30 ট্ৰেইন আছে আমাৰ ইয়াৰ পৰা, শিৱসাগৰৰ পৰা ট্ৰেইন আছে শিৱসাগৰলৈ 7:30। তো আমি শিৱসাগৰলৈ ট্ৰেইনত যাম। তো শিৱসাগৰৰ পৰা গুৱাহাটী যাম। শিৱসাগৰ কেইটা ব্লক হ'ব, তো চাই থাকক। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই ওপৰলৈ উঠি আহি আছোঁ, তো আপোনালোককো দেখুৱাইছোঁ। তো বন্ধুসকলে ওপৰৰ পৰা দৃশ্য লাইট, দিনতে লাইট জ্বলিলেই কি সুবিধা। আৰু বেক চাইড এনেকুৱা একেই, ফালে ট্ৰেইন বহি আছে আৰু গৈ আছে, অহা যোৱা কৰি আছে। এখন যাবলৈ ৰেডি হৈ আছে, সেইখন আহিবলৈ ৰেডি হৈ আছে। তো চাই থাকক। তো আহিব লৈছে এতিয়া। তো লাইট জ্বলিলেই দিনতে। আমাৰ 7:30 আছে ট্ৰেইন। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। যদি ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' গাইজ, তো গুড ইভিনিং। তো এতিয়া আমি যাবলৈ সময় হৈ গ'ল শিৱসাগৰ, আৰু চব মানুহ উঠিলে বহাৰ পৰা। আৰু আমাৰ ট্ৰেইন আহিবলৈ হৈ আছে, যাবলৈ যোৱাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু দীঘলীয়া জাৰ্ণি আমাৰ, আজি যাম শিৱসাগৰ, তাৰপৰা কালি গৈ আছোঁ আমি গুৱাহাটী। সম্পূৰ্ণ ভিডিঅ' চাই থাকক আৰু ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' এনজয় কৰক। তো গাইজ ডিব্ৰুগড় বাই বাই। এতিয়া আমি গৈ আছোঁ শিৱসাগৰ, ট্ৰেইনত উঠি লওঁ। তো কাইলৈ পুৱা এখন নিউ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ ফাইনেলি আমি শিৱসাগৰ টাউন পাই গ'লোহি। আমি ষ্টেচনতে আছোঁ আৰু ষ্টেচন যিহেতু এতিয়া ৰাতি হৈ গ'ল, এতিয়া ফুৰিব যাব নোৱাৰিতো। তো কাইলৈ ৰাতিপুৱা মৰ্ণিং আপোনালোকক চবকে লগ পাই আছোঁ। এতিয়া ষ্টেচন পাই এতিয়া নামিছোঁ, আৰু এয়া ষ্টেচন অলপ আগত আছে। তো ৰাতিপুৱা ফাইনেলি আপোনালোকক লগ কৰি আছোঁ, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু এতিয়া ৰাতি আকৌ ভিডিঅ' বনাব নোৱাৰি। তো এয়া শিৱসাগৰ মেইন টাউন বুলি দেখা আছে, আৰু কাইলৈ মৰ্ণিং লগ পাই আছোঁ। গুড মৰ্ণিং গাইজ। তো সকলোকে গুড মৰ্ণিং জনালোঁ। তো এতিয়া আমি আছোঁ ফ্ৰম শিৱসাগৰ। তো এজন দাদাক আমি থেংক ইউ দিব লাগিব। এজন দাদাই আমাক ৰাতিটো আজি থাকিব দিছে। দাদা আৰু চাইদক, এজন দাদা আমাক আজি ৰাতিটো থাকিব দিছে। এজন দাদাক আমি বহুত থেংক ইউ দিব লাগিব। আৰু এতিয়া আমি আছোঁ শিৱসাগৰ, আমি আছিলোঁ তাত দাদা ঘৰ, আৰু এতিয়া গৈ আছোঁ আমি ফুৰিবলৈ। আৰু পূৰা কুঁৱলী দি আছে। তো আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া আমি আহি আছোঁ ষ্টেচনলৈ, যিহেতু আমি ঘৰলৈ যাবই লাগিব আজি ৰাতিটো যোৱাৰ আগতে টিকেটটো কাটি থৈ যাব লাগিব, যিহেতু আমাক পলম হ'ব অহাটো। শিৱসাগৰ ফুৰিবলৈ আছে ন, য'তে আপোনালোকক দেখুৱাবলৈ আছে, তোৰ পৰা ফুৰিবলৈ আছে। তাতো ৰাতি যাওঁগৈ, দেৰি হ'ব, সেইকাৰণে টিকেটটো কাটি থৈ যাম। তো আমি এতিয়া ষ্টেচন আহি আছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু। এতিয়া আমি টমটম এখন ভাড়া কৰি ল'লোঁ। এতিয়া আমি গৈ আছোঁ শিৱদৌল। ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিহেতু আমি এতিয়া চেণ্টাৰ পাৰ হৈ গ'লোঁ, এতিয়া আমি শিৱদৌল গৈ আছোঁ। টমটমত চাই থাকক। টমটমখন ভাড়া কৰি লৈছোঁ, যিহেতু দিনটোৰ কাৰণে আমি ঘূৰিম, দিনটোৰ কাৰণে লৈ লৈছোঁ। ভিডিঅ'টো চাই থাকক। চ' গাইজটো আমি পাই গ'লোঁ এতিয়া তলাতল ঘৰ। তো ইয়াত তলাতল ঘৰৰ পিছত আছে, যিহেতু টিকেট কাটিব লাগিব। টিকেট কাটিবলৈ আমাক এতিয়া 10টা বজাৰ পিছত হ'ব কাটিবলৈ, যিহেতু ইয়াত ক'ভিড-19 কাৰণে বন্ধ ৰখা হৈছে। তো
যিহেতু এতিয়া পিছফালৰ পৰাই আছে তো ভিডিঅ' পিছফালৰ পৰাই আপোনালোকক মই কেমেৰাটো বেক কৰি দেখুৱাই আছোঁ যদি চাই থাকক। এইটো আছে গোলাঘৰ, যিহেতু ইয়াত প্ৰৱেশ নিষেধ, মানে সোমালে ওলাব নোৱাৰি যিহেতু, সেইকাৰণে প্ৰৱেশ নিষেধ। সেইকাৰণে আমি নোসোমালোঁ, মানে নৰখিলোঁ, সেইকাৰণে আমি এতিয়া বাহিৰে বাহিৰে দোকান চব ফোন কৰি আমি এতিয়া পাই গৈছোঁহি, মানে শিৱদৌল অংশ ভালকৈ দেখাব নোৱাৰিলোঁ। আমি এখন দলং দেখিছোঁ, এইখন দলং বোলে ব্ৰিটিছৰ দিনতে বনোৱা, মানে এটা মোৰ পিছত যিখন দলং বোলে ব্ৰিটিছৰ দিনতে বনোৱা দলং, তো দলংখন ভালকৈ দেখাইছোঁ, ভিডিঅ'খন চাই থাকক। এইখন দলং বোলে ব্ৰিটিছৰ দিনতে বনোৱা দলং, তো এতিয়াও ইমান ধুনীয়া হৈ আছে। তো চাওক, কাৰণ ব্ৰিটিছৰ দিনতে বনোৱা দলং বোলে, দাদাই কৈছে আমাক এখন ব্ৰিটিছৰ দিনতে বনোৱা দলং। এখন দাদা কিমান বছৰ হ'ল বনোৱা? এখন 200 বছৰ পাৰ হৈ গ'ল। এইখন দলং বোলে 200 বছৰ পাৰ হৈ গ'ল বোলে দলং বনোৱা, তো এতিয়াও ইমান ধুনীয়া হৈ আছে চাওক। আমি এতিয়া আহি আছোঁ শিৱদৌললৈ, যিহেতু ৰংঘৰ কাৰেংঘৰ আমি পৰাই দেখাবলগীয়া হ'ল, ক'ভিড-19 কাৰণে সময়ত যিহেতু আমাৰ টাইমো নাই ৰখিবলৈ, সেইকাৰণে এতিয়া আমি শিৱদৌলটোকে ভালকৈ দেখুৱাম, ভিডিঅ'টো চাই থাকক। তো আমি গাড়ীৰ ভিতৰত ধূপ জ্বলাবলৈ চাকি টাকি লৈ ল'লোঁ, তো এয়া লৈ ল'লোঁ, লৈ পিনি আকৌ আহি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। চাকি লৈ আহি গ'লোঁ, এতিয়া ভিতৰলৈ যাবলৈ গৈ আছোঁ, তো আমি ভিতৰলৈ এতিয়া প্ৰৱেশ কৰি আছোঁ, মানে সেয়া কৰিবলৈ। চব বাহিৰতে জ্বলাই ল'লোঁ, বাহিৰত যিহেতু ভিতৰত জ্বলাব নিদিয়ে বোলে, বাহিৰত জ্বলাই লৈছোঁ। তো এতিয়া আমি ভিতৰত সেৱা কৰিবলৈ গৈ আছোঁ, মই ভিতৰত চাই থাকক। তো ভিতৰলৈ গৈ আছোঁ এতিয়া আমি সেৱা কৰিবলৈ, ভিতৰত গৈ আছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ, ভিতৰত গৈ আছোঁ, ভিতৰত গৈ সেৱা কৰি লওঁগৈ অলপমান, সেৱা কৰি আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। সেৱা কৰি লৈ তাৰ ভিতৰত সোমাই গ'লোঁ, তো ভিডিঅ'টো চাই থাকক সকলোৱে। কৃষ্ণ সেৱা কৰি লওঁ আমি এতিয়া, পূজা কৰি আছে এয়া। তো আমি সেৱা কৰি ল'লোঁ এতিয়া আমি গৈ অলপমান ওলাই গৈছোঁ, ওলাই যাম এতিয়া ফুৰিবলৈ। এতিয়া আমি বাহিৰলৈ গৈ আছোঁ, আমি সেৱা কৰি ভিডিঅ'টো চাই থাকক। তো গাইছ আমি শিৱদৌলত সেৱা কৰি ল'লোঁ, তো এতিয়া অলপ ওলাই আহিছোঁ মানে ফুৰিবলৈ। কি ধুনীয়া ফুল ফুলি আছে দেখিছেনে, পিছফালে মোৰ ধুনীয়া এনেকৈ সজাই থোৱা আছে, ফুলি আছে ফুল। তো আমি আউটাৰ শিৱদৌল মানে কাষত থকা আউটাৰ হেৰিলৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। শিৱদৌলতে কাষতে আউটা আছে, তালৈ গৈ আছোঁ আমি এতিয়া ভিতৰলৈ সোমাই কৰি আছোঁ, গৈ আছোঁ ভিতৰলৈ। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। অলপ আকৌ সেৱা এটা কৰি লওঁ আপোনালোকৰ ভগৱানৰ নামত, কৃষ্ণ কৃষ্ণ। এতিয়া গৈ আছে আকৌ সেৱা কৰিবলৈ, চাই থাকক ভিডিঅ'টো। গৈ আছে আকৌ এবাৰ ভিতৰলৈ যাওঁ, ভিতৰলৈ গৈ আছোঁ সেৱা কৰিবলৈ। চ' গাইছ চবতে ঘূৰি ল'লোঁ, এতিয়া আমি ষ্টেচন যাম, যিহেতু আমি গুৱাহাটী যাব লাগিব। তো পূৰা সেৱা কৰি মেলি ল'লোঁ, প্ৰাৰ্থনা গাই মেলি। তো এতিয়া আমি গৈ আছোঁ ষ্টেচন। তো আৰু ভিডিঅ' নবনাওঁ, যিহেতু আমি কাইলৈ গুৱাহাটী যাব লাগিব। ভিডিঅ'টো ইমানেই আছিল, ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, যিহেতু আমি নতুনকৈ মই মানে ব্লগ বনাইছোঁ। তো ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট কৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিল, এইটো ভুল ভিডিঅ' বনাওঁগৈ, যদি ভুল হ'ল মোক ক্ষমা কৰি দিব। এতিয়া আমি গৈ আছোঁ গাইছ, এতিয়া আমি লাষ্টত এটা শিৱসাগৰ পুখুৰীৰ মাজত আছোঁ, মানে পাৰত আছোঁ। তো সেইটো ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব। তো এয়া শিৱসাগৰ পুখুৰী, এইটোৱে শিৱসাগৰ পুখুৰী। শিৱসাগৰ পুখুৰী হয়।
আমি প্ৰথম নিশ্চিত দাদাজনে ক'লে কিন্তু পুখুৰীটো চাই যাব বোলা বুলি, যিহেতু নাজানো দাদাজনে ক'লে চাই যোৱা বুলি, তো আমাৰ ৰখাই দিলে। তো এয়া শিৱসাগৰ পুখুৰী।